গাইজ এয়া 12টা বাজে এতিয়া 12টা বাজাই নাই আৰু মাজনীহঁতে আহিছিল সন্ধিয়া আৰু কাৰেণ্ট গৈছিল সন্ধিয়াত ৰাতি 10টা মানত আহিছে কাৰেণ্ট তাৰপিছত মই কাঁহী বাটি ধুইছোঁ ধুই পেলাই ৰন্ধা বঢ়া কৰিলোঁ আৰু এয়া মাজনী আৰু বুবু আহিছিল হঠাৎ কৰি এইবিলাক বনাইছিলোঁ এইটো হৈছে ছাগলীৰ মাংস ছাগলীৰ আৰু দালি আছে দালি বনাইছিলোঁ মাছৰ চাটনি আছিল দুপৰীয়াৰ আৰু এয়া কাঁহী বাটি কেইটামান ধুই খোৱা লোৱা কৰিছোঁ আজি ইমান অসুবিধাত পৰিছিলোঁ গোটেই দিনটো কিমান গৰম কাৰেণ্ট নাছিল হঠাৎ কৰি তেনেহ'লে আহক ব্লগটো আপোনালোকে শেষলৈকে চাব মৰ্ণিঙত আহি আছোঁ গুড নাইট হেল্ল' গাইজ গুড আফটাৰনুন এয়া দুপৰীয়া আহিলোঁ মই পিছৰ দিন আৰু যোৱাকালি ৰাতি ইমান দেৰিকৈ শুইছিলোঁ কাৰণ 12টাৰ পিছত খোৱা লোৱা কৰিলোঁ মাজনী আহিছিল বুবু আহিছিল দেখাই দিলোঁ ৰাতি তাৰপিছত ৰাতিপুৱা উঠি দেখোঁ কাৰেণ্ট নাই কি কৰিম দেৰি হৈ গ'ল আৰু যোৱাকালিৰ কাপোৰ কানি মই আজিহে ধুই দিলোঁ এইবিলাক ৰাতিপুৱা উঠিয়ে কাপোৰ কানি ধুই দিছোঁ ইমানবোৰ আৰু কাঁহী বাটি ধুই মেলাই দিছোঁ আৰু কাপোৰ কানি ধুইছোঁ কাৰণ কাৰেণ্ট যোৱাৰ কাৰণে মই আজি ৰাতিপুৱাই কাপোৰ কানিবিলাক ধুই মেলি দিছোঁ উপায় নাই আজি আৰু কাৰেণ্ট গ'লেও একো নহয় মই ধুই মেলি দিছোঁ আৰু এই দুপৰীয়া ৰন্ধা বঢ়া যা যোগাৰ কৰি আছোঁ এইটো হৈছে মাছ আনিছে দুপৰীয়া কাতল মাছ বিৰাট ডাঙৰ কাতল মাছ আৰু এইটো হৈছে লাউ পানী লাউ দি বনাম এইটো হৈছে কলডিল ভাজি ৰাতিপুৱা বনাইছিলোঁ কলডিল ভাজি আৰু এইবিলাক হৈছে মছলা কৰি ল'লোঁ এইটো হৈছে ইচা মাছৰ চাটনি বনাম এইটো ভাজি লৈছোঁ তেনেহ'লে আহক ব্লগটো আপোনালোকে চাই থাকক আৰু নতুন নতুন ভিডিঅ' জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আপোনালোকে ব্লগ চাই এনেই চাৰি দিয়ে হেল্ল' গাইজ এয়া বতৰটো এনেকুৱা দিছে আৰু মই গা পা ধুই আহিলোঁ আহি পেলাই এয়া আৰু কেইটামান কাপোৰ কানি আছিল ধুই মেলি দিলোঁ আৰু যোৱাকালিৰ কাপোৰবিলাক শুকাই গৈছে এতিয়া মই ভাত খাম ভাত লৈছোঁ আৰু চাটনি লৈছোঁ আৰু ল'ৰা আৰু হাজবেণ্ড খাল ভাত খাই আম খাল তাৰপিছত এয়া মাছ বনাইছোঁ এইটো বেহৰ দি আৰু এইটো বনাইছোঁ লাউ পানী লাউ তেনেহ'লে ব্লগটো চাই থাকক ভাতটো খাই লওঁ তাৰপাছত আকৌ আহি আছোঁ হেল্ল' গাইজ মোৰ এতিয়াহে কাম শেষ দুপৰীয়াৰ খোৱা লোৱা কৰিলোঁ দুপৰীয়াৰ কামখিনি শেষ আৰু এয়া বিছনা পাতিবিলাক পাৰিলোঁ আৰু কাপোৰ কানি উঠাই ল'লোঁ পিছত ভাজ কৰিম আৰু মই যাব ওলাইছোঁ ভাবি ঘৰত মানে চুৱানা ঘৰত বহুদিন ধৰি নাযাওঁ আজি অলপ যাওঁ ফুৰিব এয়া মই এনেকৈ যাম চেঞ্জ নকৰোঁ ইমান গৰম আৰু বহুদিন ধৰি যোৱা নাই চাওঁ আজি সিহঁতে আছেনে নাই অলপ ফুৰি আহোঁ তেনেহ'লে ব্লগ আপোনালোককো লৈ গৈ আছোঁ আৰু আপোনালোকে ব্লগটো শেষলৈকে চাব তেনেহ'লে ব্লগ গৈ আছোঁ গোটেই কাম কাজ কৰিলোঁ মই কাম কাজ কৰি ইমান ভাগৰ লাগিছোঁ আজি ওলালোঁ চুৱানা ঘৰত যাবৰ কাৰণে বহুদিন ধৰি নাযাওঁ দুমাহমান হৈয়ে গ'ল নেকি বহুদিন ধৰি নাযাওঁ সেইকাৰণে ওলাইছোঁ আৰু আহিয়ে মই অলপ শুইছোঁ কাৰণ ইমান কাম কাজ কৰিলোঁ ভাগৰ লাগি গৈছে সেইকাৰণে আহিয়ে শুইছোঁ আৰু এয়া মইনা ভাত খাই আছে ইহঁতে গল্প কৰি আছে কাম কাজ ঘৰৰ শেষে নহয় ওলানি সময় নহয় সেইকাৰণে ওলাবও নোৱাৰোঁ তাৰপিছত এয়া ভাবিৰ হাতৰ চাহ বহুদিন ধৰি মিছ কৰি আছোঁ এয়া পাপৰ ভাজিছে চাহ কিমান বিৰাট ধুনীয়া চাহ বনায় চাহ পাপৰ আৰু চিৰা মুড়ি এইবিলাক দি খালোঁ খাই লৈ বেছি দেৰি নকৰিম এয়া আহিলোঁ 8:30 মানত আহিলোঁ বেছি দেৰি নকৰিম ক'লোৱে কাৰণ মই বজাৰত যাম অলপ শ্বপিং কৰিব সৰু সুৰা শ্বপিং আছে অলপ কাৰণ ফুৰিবলৈ যাম সেইকাৰণে শ্বপিং কৰিম অলপ সৰু সুৰা শ্বপিং আছে মোৰ সেইকেইটা কৰিবৰ কাৰণে ওলাইছোঁ বজাৰত যাবৰ কাৰণে এয়া ওলাই আহিলোঁ আৰু ল'ৰা নাচি আছে কিবা আমাক চোৱাই নাই
আহিলোঁ মই চেণ্ডেল ল'ব আহিছোঁ চেণ্ডেল আছে উষা কিন্তু নিচা চেণ্ডেল ল'ব আহিছোঁ আহি পেলাই এয়া উষাবিলাকে পচন্দ হয় এই গ্ৰে কালাৰ চেণ্ডেলটো ইমান ধুনীয়া লাগিছে কিন্তু মই নল'লোঁ এইটো উষা হয় আপোনালোকে ব্লগটো শেষলৈকে চাব লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব এইটো পিন্ধি চালোঁ ইমান ধুনীয়া লাগিছে কিন্তু মই বগাজৰে ল'ম আপোনালোকে বহুত দিন ধৰি কমেণ্ট নকৰে কমেণ্ট কৰিব প্লিজ এটা দুটা কমেণ্ট কৰিব আৰু এয়া মোৰ চেণ্ডেল লোৱা হৈ গ'ল এটা এতিয়া মই এটা নাইটি ল'ম হেল্ল' গাইজ জাষ্ট আহিলোঁ বজাৰৰ পৰা আৰু কি আনিলোঁ দেখাই আছোঁ আপোনালোকক এইটো হৈছে নাইটি কিনো আনিম ঘৰত পিন্ধিবৰ কাৰণে ইমান গৰম এটা নাইটি আনিছোঁ আৰু চেণ্ডেল নাই মোৰ সেইকাৰণে এযোৰ চেণ্ডেল আনিছোঁ চেণ্ডেল নাই সেইকাৰণে মই এযোৰ চেণ্ডেল আনিলোঁ একদম নৰ্মাল এইটো হৈছে ল'ৰাৰ